নমস্কাৰ বন্ধুসকল, মোৰ টিপ চেনেলে আপোনালোকক স্বাগতম জনাইছো। আপোনালোকে যদি মহিলা উদ্যমিতা আঁচনিত এপ্লাই কৰিছিলে তেনেহলে আপোনালোকৰ কাৰণে ভাল খবৰ আছে যে অহা 17 আগষ্টৰ পৰা আপোনালোকৰ ইন্টাৰভিউ ষ্টাৰ্ট হ'ব আপোনাৰ ছেপ্টেম্বৰৰ 5 তাৰিখলৈকে। গতিকে আপোনালোকে ইন্টাৰভিউৰ বাবে প্ৰিপাৰেচন হওক আৰু আপোনালোকৰ যিটো 2 লাখ টকা আছিলে সেইটো আপোনালোকে অক্টোবৰৰ 2 তাৰিখৰ পিছত আপোনালোকে পোৱাৰ এটা সম্ভাৱনা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া কোৱা মতে। আৰু আপোনালোকৰ যিবিলাকে ধৰি লওক আপোনালোকে অৰুণোদয় আঁচনি পোৱা নাই বৰ্তমানলৈকেও, সেইবিলাক মানুহৰ কাৰণেও ভাল খবৰ এটা আছে যে আপোনালোকে অৰুণোদয় 3.0 সোনকালে ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে অৰুণোদয় 3.0 আপোনালোকে আবেদন কৰিব পাৰিব। তাৰ কাৰণে আবেদন প্ৰক্ৰিয়া অতি সোনকালে ষ্টাৰ্ট হ'ব। গতিকে আপোনালোকে তাত এপ্লাই কৰিব পাৰিব আৰু ইয়াৰ কাৰণে আপোনালোকক আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড থকাটো মানে বাঞ্ছনীয় হ'ব লাগিব। এই দুটা ডকুমেণ্ট আপোনালোকৰ থাকিব লাগিব, থাকিলেহে আপোনালোকে অৰুণোদয় আঁচনিত এপ্লাই কৰিব পাৰিব। গতিকে যদি আপোনালোকৰ আধাৰ কাৰ্ড আপোনাৰ ৰেচন কাৰ্ডৰ লগত লিংক নাই সেইটোও আপোনালোকে কৰাই ল'ব আৰু আপোনালোকৰ যদি আধাৰ কাৰ্ড কাৰোবাৰ নাইও আপোনালোকে বনাই ল'ব। যদি ভিডিঅ'টো ভাল লাগে লাইক কৰক, শ্বেয়াৰ কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। থেংক ইউ।